বিৰাট ঠাণ্ডা পৰিছে জুই একুৰা লাগিছিলে বাট জুই জ্বলাব নোৱাৰি ইয়াতে বৰষুণ দি আছে বলক 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 আহি যাওক গৈ থাকোঁ আগলৈ হেল্ল' ভিউৱাৰ্ছ একচুৱেলি আজি 15 আগষ্ট হয় মই বাৰু ভিডিঅ'টো অলপমান দেৰিকৈ দিম মানে ইউটিউবত দিছোঁ আৰু এই দেৰিকৈ তো একচুৱেলি কি হৈ গ'ল মৰ্ণিঙৰ পৰা ঘূৰিব যাম বুলি ভাবি আছিলোঁ বাট লগৰখিনি মানে অলপ ইফালে গৈছে সিফালে গৈছে আৰু যিকেইটা প্লেচত গৈছে মই অলৰেডি গৈ আহিছোঁ তাৰ পৰা তো ভাবিলোঁ যে আজি নোযোৱা এটা ঠাইত যাওঁ তো ওমচৈ নামটো চাগে চবে শুনিছে আছামৰ মানে ক্লিনেষ্ট ভিলেজ হয় তো তালৈ গৈ আছোঁ তাত দেখাম বঢ়িয়া চাহে কিবা কিবি অলপমান ভিউ কি ধুনীয়া ঠাই সেইটো এটা দেখাম আমি য'ত গৈ আছোঁ এইখন হৈছে আপোনাৰ আছামৰ ক্লিনেষ্ট ভিলেজ বাট তাৰ মানে তালৈ যাবৰ কাৰণে যিটো ৰাস্তা হয় ৰাস্তাটো একেবাৰে বেয়া মানে পূৰা বেকৱাৰ্ড হৈ আছে একচুৱেলি কিয় হৈ আছে গম নাপাওঁ কিন্তু বহুত ভিতৰুৱা এটা ঠাই হয় তো সেইবাবে চাগে এনেকুৱা অৱস্থা হৈ আছে কিন্তু পৰ্যটকৰ কাৰণে এটা বঢ়িয়া প্লেচ হয় ইমান বাহিৰৰ পৰা মানুহ আহে ইয়ালৈ তথাপিতো যে ৰাস্তাটো ঠিক হোৱা নাই সেইটোৱে মানে বেয়া লাগে আৰু চাৰিওফালে এনেকৈ চাহ বাগানবোৰ আছে কলগছৰ বাগান আছে কিছুমান জেগাত বঢ়িয়া হয় মানে কিছু ভিউটোৱে বঢ়িয়া হয় ইয়াৰ আমেজিং হয় আৰু তাত যেনেকৈ মই 35 ডিগ্ৰী চেলচিয়াছ বুলি কৈছিলোঁ বাট ইয়াত আহি মানে আপোনাৰ এতিয়া অলপ আগতে 31 ডিগ্ৰী চেলচিয়াছ এতিয়া ইয়াৰে ৱেডাৰ তো গম পাইছে যে তাৰ পৰা ইয়ালৈ মিনিমাম 4 ডিগ্ৰী চেলচিয়াছ চেঞ্জ হয় আৰু ইয়াতকৈ আৰু ঠাণ্ডালৈ গৈ আছোঁ আমি পৰিৱেশটো ভাল হ'ব বাৰু তাত তো বলক গৈ থাকোঁ আৰু তো গাইজ ৰাস্তাটো চাওক কি বঢ়িয়া জেগা অলপমান ৰখোঁ ইয়াতে তো এটা নেচাৰেল বিউটি উপভোগ কৰক মোৰ লগত তো ইয়াক এবাৰ সুধি লওঁ কেনেকুৱা লাগিছে কেনেকুৱা পালা মানে ঠাইটোত লৈ আহিছিলোঁ ইয়াক লগ ধৰি মানে No comments. তো বঢ়িয়া জেগা হয় ঠাণ্ডা মই ইয়াতে মানে কথাটো কৈছোঁ যদি চাৰিওফালে মানে পাহাৰ আছে ন অলপমান আৱাজটো মানে ইকো হৈছে তো ব'লক আগলৈ ওলাই যাওঁ ইয়াতে বেছি সময় ৰখি নাথাকোঁ আৰু দূৰ আছে ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে তো ব'লক আৰু তাত গৈ মানে কেনেকুৱা এটা ভিউ পাম গম নাপাওঁ প্ৰথমবাৰৰ কাৰণে আহি আছোঁ কিন্তু আহি থকা ৰাস্তাটো এইটো চাওক কি বিউটি মানে পূৰা ট'ৰটো মানে পূৰা সাৰ্থক হোৱা যেন লাগিছে আৰু ইমান বঢ়িয়া জেগা তো চাই লওক বঢ়িয়াকৈ এবাৰ দেখাই দি আছোঁ ভিতৰৰ ফালৰ পৰা তো ইয়াতে দুখনমান ফটো উঠাই লওঁ বহুত দূৰ আহি গ'লোঁ অথনিটো 27 কিলোমিটাৰ শ্ব' কৰি আছিলে তাৰপিছৰ পৰাই যি নেটৱৰ্ক নাইকিয়া হৈছে এতিয়া মানে ক'ত গৈ আছোঁ গমেই পোৱা নাই জাষ্ট খালি চিধা আহি আছোঁ আৰু ৰাস্তা ধৰিব পৰা নাই একচুৱেলি নেটৱৰ্ক একেবাৰে নাই গৈ আছোঁ আৰু তেনেকৈ ব'লক গৈ থাকক আমাৰ লগত ৰাস্তাটো একেবাৰে বেয়া একচুৱেলি যাওঁতে চাগে কষ্ট নহ'ব ষ্টাৰ্ট অফ কৰি দিলে পূৰা ঘৰ পাই যামগৈ তেলটো বাচি যাব বাকী এতিয়া অলপমান ৰাস্তাটো ভাল পাইছোঁ আৰু জেগাই আপোনাৰ মানে এনেকৈ গাড়ীবোৰ পাৰ্কিং কৰি ৰাখিছে ব্ৰেক্স পালৰ নিচিনা আৰু অলপ আপোনাৰ জেগাই হেৰিবোৰ আছে নিজৰা নিচিনাবোৰ আছে তাতে মানুহবোৰ আজি খানা খাই আছে আমি তাত ৰখা নাই কি হয় কিন্তু দেৰি হৈ যাব আমি তাত যদি ৰখি যাওঁ তো গৈ আছোঁ আৰু ব'লক ভাবি আছিলোঁ যে পাহাৰৰ মানে পূৰা কমপ্লিট ওপৰত উঠি আছোঁ আমি ইমান সময় ওপৰলৈ আহি গ'লেতো চাওক না ফ্লেট হয় পাহাৰৰ ওপৰত গাঁও কমপ্লিট ফ্লেট হয় আৰু মানে এনেকুৱা লাগিছে এইখিনি ডাউন সেইটো ঘৰ চাওক ওপৰত উঠি আছে আমি ভাবি আছোঁ যে আমি বহুত ওপৰত আহি গ'লোঁ পাহাৰৰ আমি ধৰিব পৰা নাই পাহাৰৰ ওপৰত যে এনেকুৱা মানে তো এইটো এটা অসমৰ একচুৱেলি হিডেন বিউটি হয় এইটো মানে অকণমান চৰকাৰে ইয়াক যত্ন দিব লাগে আৰু অকণমান ওপৰলৈ ইমান বঢ়িয়া জেগা হয় ন কিছুমান জেগা মানে এনেকুৱা জেগা মানুহৰ মাজৰ পৰা লুকাই আছে তো এইবোৰ ওলাই আনিব লাগে তেতিয়াহে অসমখনক অকণমান ধৰি লওক আপগ্ৰেড হ'বলৈ সহায় কৰিব এই ব্যক্তিসকল মানে যিটো ট্ৰাইব আছে ইয়াত হিল ট্ৰাইবটো তেখেতসকল যদি আপগ্ৰেড নহয় ইয়াৰ পৰা যদি ওপৰলৈ বাহিৰৰ হেৰিখন দেখা নাপায় তেন্তে এনেকুৱা এটা জেগা মানে ইয়াত পূৰা কমপ্লিট লুকাই যাব তো অসম চৰকাৰে অকণমান গুৰুত্ব দিয়ক এটলিষ্ট বেলেগ নালাগে কৰিব ৰাস্তাটো ভাল কৰক মানে সেইটোৱে কামনা আৰু বেলেগ একো নাই ঠিক আছে ব'লক আগলৈ গৈ থাকোঁ আৰু এনেকৈ কষ্টই মষ্টই তো যিহেতুকে নেটৱৰ্ক নাই মোবাইলত তো গম পোৱা নাই যে কিমান দূৰ আহি গ'লোঁ কিন্তু চাব হা এক মিনিট তো পাহাৰটো চাওক এইটো পূৰা সেমেকি আছে মানে ইয়াতে ৰ'দেই নপৰে তো ইয়াৰ পাহাৰটো দেখিলে গম পায় এইবোৰ আপোনাৰ এনেকৈ খেলাই উঠি গৈছে এইবোৰ চাওক খেলাই উঠি গ'ল কমপ্লিট
তো ইয়াতে মানে পৰিৱেশটো এনেই নকয় যে এইখিনি ছেকেণ্ড শ্বিলং বুলি। আৰু ইয়াতে শব্দ এটা শুনি আছে ন, মোৰ বেকগ্ৰাউণ্ডত আহিছে কি নাই এইটো চাওক, তলফালে মানে এটা দেখাই আছোঁ, এইটো চাওক তলত যে এটা নিজৰা আছে ন, এইফালে আপোনাৰ মানে পাহাৰৰ তলেদি এটা নিজৰা আছে। এইটো একচুৱেলি এডিগিৰ পৰা এডিগি, এইটো ইয়াত একচুৱেলি নামিব নোৱাৰিম, এইটো খাৰা গৰা হয়। তো চাওক না ইয়াৰ বিউটি চাওক ৰে ভাই। মই ভাবিছিলোঁ যে দূৰৰ পৰা কিবা বান্দৰ চান্দৰ চিঞৰি আছে নেকি, বাট নহয়, এইটো পূৰা এটা নিজৰা হয়। আৰু নিজৰাটো আপোনাৰ আহিছে মানে এইফালৰ পৰা সোমাই আপোনাৰ এই ৰাস্তাৰ তলেদি এটা ড্ৰেইন টাইপ আছে, তো ড্ৰেইনৰ তলেদি গৈ মানে একচুৱেলি তাৰ তলত লাগিছে, ঠিক আছে। আৰু এইটো আহি আছে, ক'ৰ পৰা আহি আছে সেইটো একচুৱেলি গম নাপাওঁ। তো এনেই নকয় যে এইটো ছেকেণ্ড শ্বিলং বুলি, অসমৰ ছেকেণ্ড শ্বিলং বুলি এইকাৰণেই কয় এই ঠাইখিনিক। তো এইখিনি চাওক আৰু কি বঢ়িয়া, মানে এনেকুৱা এটা বিউটি একচুৱেলি ক'ত পাব আৰু আপুনি আহক ইয়ালৈ, ঠাইটোক অকণমান প্ৰমোশ্যন কৰক। টকা চবতে যে টকা লাগিব তেনেকুৱা নহয়, ঠাইটো এনেকুৱা একচুৱেলি বঢ়িয়া ঠাই হয়। তো এই ঠাইটো একচুৱেলি মানুহৰ মাজত যদি যেতিয়া আহিব ন, তেতিয়াহে একচুৱেলি ভাল হ'ব। তো আহিব চেষ্টা কৰক ইয়ালৈ। ইয়াৰ পৰা এটা বঢ়িয়া চাই ভিউ দি লওঁ। তো আমি ফাইনেলি ওপৰত আছোঁ আহি। ইয়াৰ পৰা তলত আপোনাৰ এইবোৰ চাহ বাগান আছে, তাতেই আগত মোৰ কেমেৰাত আহিছে কি গম নাপাওঁ, নীলাকৈ দেখিছে চাগে, মানুহৰ ঘৰ কিছুমান আছে তাৰ তলত। আমি বহুত ওপৰত গুচি আহিলোঁ আৰু আছে। তো মানে মই একচুৱেলি ভাবি আছিলোঁ এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, 5 মিনিটমানৰ ভিতৰত মানে কমপ্লিট কৰি দিম। তো আপোনালোকে চাই যিহেতুকে বৰিং পায়, কিন্তু এনেকুৱা লাগিছে যে ভিডিঅ'টোক মই দুটা পাৰ্টত ভাগ কৰি দিব লাগিব। মানে গৈ থকা ৰাস্তাটো এটা পাৰ্ট আৰু তাত গৈ এটা পাৰ্ট, কাৰণ ইমান এটা বঢ়িয়া জেগা, মানে একচুৱেলি মই ভিডিঅ' বনাবই মন যোৱা নাই, মানে ইয়াৰ নেচাৰেল বিউটিটো অনুভৱ কৰিব মন গৈছে। কিন্তু একচুৱেলি যিহেতুকে আপোনালোকক ভিডিঅ'টো দেখাম বুলি লৈ আহিছোঁ, তো সেইবাবে বাধ্য আৰু দেখাবৰ কাৰণে। কিন্তু মানে আহক ইয়ালৈ আহক ৰে, পাৰফেক্ট প্লেচ হয়, পাৰফেক্ট প্লেচ। তো ইয়াতে আৰু দেখাবলগীয়া বহুত জেগা আছে, মানে ৰাস্তাটোত গৈ থাকোঁতে নেদেখাওঁ বুলি ভাবিছিলোঁ, কিন্তু গৈ থাকোঁতে মানে আপোনালোকক দেখাই গৈ আছোঁ। তো থাকোঁ আগলৈ, আৰু কিমান কি দেখাব পাৰোঁ ৰাস্তাটোৰ যিটো মানে আমি ট্ৰেভেল কৰিলোঁ, ৰোড টুৰ এটা দিম। আৰু নেক্সট খণ্ডটোত আমি আপোনাক ডাইৰেক্ট উমছৈত লগ পাম, তাত দেখাম। একচুৱেলি এতিয়া টাইম বেছি হোৱা নাই, টাইম 3টা বজা নাই, কিন্তু ইয়াৰ পৰিৱেশটো চাই মানে লাগিছেনে বাৰু 3টা যে বাজা নাই, পূৰা 5টামান বাজা যেন লাগিছে। পূৰা ইয়াতে মানে সেই কৈছোঁ আৰু পাহাৰবোৰতো আপোনাৰ এনেকৈ খেলাই হৈ গৈছে, মানে ইয়াতে ৰ'দ বহুত কমে পৰে। তো সেইকাৰণে আৰু ইয়াতে গছ বনবোৰ যিটো ফ্ৰেছ ভাই হাৱা, যিটো মানে অক্সিজেন ন ইয়াৰ, বঢ়িয়া হয়। তো ব'লক ওপৰলৈ যাওঁ। তো ক'তো নৰখাকৈ যাম বুলি ভাবোঁ, বাট মানে জেগাবোৰ দেখি ন বাৰে বাৰে ৰখি দি আছোঁ। তো চাওক না ৰে ভাই, চাওক ফিল কৰক খালি ৱেডাৰটো ফিল কৰক। পূৰা এনেকুৱা লাগিছে বৰষুণ পৰিব অকণমান সময়ৰ পিছত, মানে ইয়াতে চাওক, আগত চাওক, ক'ৰ পৰা আহিছোঁ ৰে। এনেকৈ গছডাল মোৰ সমান হৈ আছে, মানে মোৰ মাথাৰ সমান, ইমান এটা ওখ গছ ইমান মোৰ সমান হৈ আছে। চাওক না ৰে ক'ত আহিছোঁ, আৰে ক'ত আহি গ'লোঁ। আপোনাৰ কমপ্লিট মানে এতিয়া 20-22 কিলোমিটাৰ হৈ গ'ল চাগে, আমি ওপৰলৈ আহি আছোঁ পাহাৰৰ ওপৰত। তো ইয়াৰ পৰা মই ধৰিব পৰা নাই আগত এইকেইটা কি হয়, পাহাৰডাল কিবা ফ্লেট লাগি আছে। ফ্লেট নহয় ভাই, যিখিনি মানে একচুৱেলি আপোনাৰ মেঘ হয়। তো চাওক না কেনেকুৱা লাগি আছে, আৰে কি বিউটি। আৰে বাইকৰ লাইটটো মানে আপোনাৰ কেমেৰাত আহি গৈছে। আজিকালিতো বাৰু এনি টাইম লাইট জ্বলি থাকে, আমাৰ লাইটটো দেখা পাই গৈছোঁ, মানে পোহৰ ইমান আন্ধাৰ যেন লাগিছে। আৰে কিয় গৈ আছে মানুহ দাৰ্জিলিং শ্বিলং কিয় গৈ আছে, আমাৰ মানে ওচৰৰ যোনখিনি কৈছোঁ দেই, সেইটো এটা বঢ়িয়া জেগা হয়, বঢ়িয়া প্লেচ হয়, বাট ইয়াতে আহক, মানে যাব প্ৰয়োজনে নাই ইমান দূৰৰ কাৰণে, ইমান বঢ়িয়া জেগা হয়। তো ইয়াতে এটা আপোনাৰ শিৱ মন্দিৰ আছে, একচুৱেলি ওপৰত। এইটো এটা আপোনাৰ নিজৰা হয়। ইয়াৰ পৰা নেটৱৰ্ক শুনিলে একসকলক সোধোতে ক'লে যে নেটৱৰ্ক পাম বুলি ওপৰত। তো তালৈ গৈ আছোঁ ওপৰলৈ, ব'লক। কিমান বলক কম আৰু শেষেই হোৱা নাই ৰাস্তা। মই ভাবি আছিলোঁ বহুত কম হ'ব চাগে ৰাস্তা।
বহুত আকৌ আৰু অলপমান ওপৰলৈ আহি গ'লোঁ আহি মানে এতিয়া চাব হা এইফালে ৰ'দ দি আছে আৰু এইফালে আপোনাৰ বৰষুণ দি আছে দেখা পাইছেনে পূৰা মেঘ টাইপ হৈ আছে আৰু এইফালে পূৰা বগা হৈ আছে মানে বৰষুণ দি আছে তাত তো আৰু এইফালে চাওক তলত এই চাওক আমাৰ এনেকুৱা লাগিছে পাহাৰকেইটা আমাতকৈ সৰু হৈ গ'ল এতিয়া আমি বহুত ওপৰত আহি গ'লোঁ ঠিক আছে আৰু এইবোৰ ঘৰবোৰ দেখিছে তলত 1 মিনিট হা এইবোৰ ঘৰ চাওক তলত এইবোৰ মানুহৰ ঘৰ তো কোনদিগি যায় ৰাস্তা সেইটো চিনি নাপায় একচুৱেলি ইয়াৰ পৰা তো এয়া আৰু গৈ আছে এনেকৈ আৰু এইখিনি চাওক মেঘখিনি চাওক বঢ়িয়া 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 মানে মেঘখিনিক পূৰা ওচৰত লৈ আহা যেন লাগিছে আৰু এইখন যে আছে এইটো সমতল হয় আৰু আমি পাহাৰৰ ওপৰত আছোঁ তো চাই থাকক আৰু এই ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰিব একেবাৰে নহ'লে মানে বহুত বঢ়িয়া বঢ়িয়া জেগা আপুনি মিছ কৰি পেলাব তো ভিডিঅ'টো বহুতে ডাঙৰ হৈ গ'ল আধা ঘণ্টা হ'ব নেকি সন্দেহ আছে মোৰ কাটিব পৰা নাই একচুৱেলি ভিডিঅ'টো তো এয়াই আৰু ব'লক গৈ থাকোঁ আকৌ ওপৰলৈ আজি বলকে গৈ থাকিম মই তো এবাৰ চাই লওক ৱাইড এংগল লেন্সত বৰষুণ পৰাটো চবেই দেখিছে বাট এনেকৈ চাগে কোনেও দেখা নাই এইটো চাওক দেখিছে মেঘৰ পৰা আপোনাৰ এনেকৈ তললৈ মানে আচ হৈ আছে মোৰ মতে বৰষুণ পৰি আছে বাট বৰষুণ হয়নে নে আকাশলৈ যোৱা কিবা ৰাস্তা হয় গম পোৱা নাই তো সেয়াই আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু অলপ আগলৈ যাবলগীয়া আছে তো তালৈ যাওঁ তো ব'লক মোৰ লগত আগলৈ 5 কিলোমিটাৰমান আছিলে ইয়াৰ পৰা মানে মেইন আমাৰ ডেষ্টিনেশ্যন পাবৰ কাৰণে কিন্তু ভগৱানে আমাক মানে এটা সহায় কৰিলে অলপমান ওচৰ কৰি দিলে মানে একচুৱেলি বৰষুণ আহি গ'ল তো আমি অলপমান স্পীড যাওঁ স্পীড গ'লেতো বৰষুণটো মানে সোনকালে পাই যাম ৰাস্তাটো ঠিক আছে সেইটোৱে ওচৰ কৰি দিছে বৰষুণ আহি গ'ল ফাইনেলি আৰু ই এটা আপোনাৰ কেনেকুৱা মানে মানুহ হয় ন ই ৰেইনকোটো লৈ আহিছে বাট ৰেইনকোটৰ পেণ্টটো লৈ আহিছে ৰেইনকোটৰ ওপৰৰ মানে খণ্ডটো অনা নাই ঠিক আছে তো সেইকাৰণে মানে এই আৰু এতিয়া এনেকৈ গৈ থাকিব আমি বৰষুণ ভিজি আৰু এতিয়া ইমান গছ গছনি আছে মানে পূৰা গছৰে ভৰি আছে বাট য'বাত যদি ৰখিবলৈ কাৰণে মানে এনেকুৱা গছ নাই য'ত আপোনাৰ বৰষুণ নপৰিব এনেকুৱা ঠাই মানে আৰু থাকিলেও এনেকুৱা ধৰি লওক ভিতৰৰ ফালে এনেকৈ সোমাই যাব নোৱাৰি ন ভিতৰৰ ফালে য'তে ত'তে এনেকুৱা জংঘলৰ মাজত এনেকুৱা এৰিয়াত ক'ত বা সাপ থাকিব কিবা থাকিব জন্তু থাকিব আপোনাৰ হাতী থাকিব ইয়াতে পূৰা বৰষুণ আহি গ'ল দপদপীয়া এই অৱস্থা তো এয়া ৰাস্তাৰ মাজত আবে বিৰাট ঠাণ্ডা পানী মানে বিৰাট ঠাণ্ডা পানী পূৰা কঁপি আছোঁ ঠাণ্ডাত আবে সেই আৰু ৰেইনকোট অনা নাই আৰু চাওক চুলি খৰি পূৰা টপা হৈ গ'লোঁ আৰু এতিয়া খতম জিন্দগী কি বৰষুণ এইটো পিছফালে পাগল হৈ গ'ল ইয়াক চাওক আবে কি ঠাণ্ডা পানী মানে পূৰা বৰফ পৰা নিচিনা লাগিছে ওপৰৰ পৰা আমাৰ তাতে এতিয়া ৰ'দ দি আছে মই অলপতে ফোন কৰিলোঁ নেটৱৰ্ক জাষ্ট পালোঁ ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান আছিলে বাট ইয়াতে পূৰা বৰষুণ দি আছে আৰু বিৰাট ঠাণ্ডা পানী আৰু যাওঁতে যে কঁপিব লাগিব আৰু মানে গম পাই গৈছোঁ আজি তো ভিজি কৰি শেষ তো ব'লক গৈ থাকোঁ তালৈ তাতে কিবা এটা যদি দোকান চোকান পাওঁ অলপমান খাম আৰু ই বোলে কিবা ভিডিঅ' বনাব তাক দি লওঁ ঠিক আছে কেনেকুৱা লাগিছে ঠাণ্ডা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ৰে বহুত ধুনীয়া আহক ৰাইজে আহক ৱেষ্ট কাৰ্বিআংলং আহক ফূৰ্তি পাব বহুত ভাল পাব বহুত ফূৰ্তি পাব আমি আহিছোঁ দিনত ৰ'দ এতিয়া বৰষুণ আধা ঘণ্টা 10 মিনিটৰ ভিতৰত ঠাণ্ডা কেনেকুৱা লাগিছে ঠাণ্ডা তামাম ঠাণ্ডা থাকিব পৰা নাই এটা চোলা যদি মানে মানুহে ভাবে যদি মানে ৱেষ্ট কাৰ্বিআংলং আহিম যদি এটা কাপোৰ পিন্ধি আহিম লাগে ৰ'দে থাকক লৈ আহক এটা কাপোৰ লৈ আহক ৰাইজে বেলেগ একো নাই তো গাইজ গম পাইছে কেনেকুৱা ফিল মই কঁপি আছোঁ পূৰা ঠাণ্ডাত এইটো চাওক হাত মানে খেতৰা পৰি গৈছে পূৰা তো ব'লক আৰু গৈ আছোঁ আগলৈ আজি মানে য'ত আহি আছিলোঁ তো ভাবিছিলোঁ যে আজি তালৈকে ডেষ্টিনেশ্যনটো যাম বাট এতিয়া 3টা বাজি গ'ল ইয়াতে অকণমান আন্ধাৰো হৈ অহা নিচিনা লাগিছে তো ভিডিঅ'টো ফাৰ্ষ্ট এপিছ'ডটো ইয়াতে খতম কৰিম আৰু 1 বছৰমানৰ পিছত নেক্সট এপিছ'ডটো দিম কাৰণ আজি চাগে ইয়াৰ পৰা উভতি যাব লাগিব বৰষুণটো একেবাৰে বেয়া কৰি দিলে মানে টাইমটো তো ইয়াৰ পৰা নেক্সট এপিছ'ড আৰু 1 বছৰৰ পিছত আজিৰ দিনটোতে পাব ঠিক আছে ব'লক